যদি ৰিলেশ্যনশ্বিপত তাই হ্যাপি নহয় তেতিয়াহ'লে তাই কথা পতাটো উচিত আছিলে বাট বয়ফ্ৰেণ্ডক চিট কৰি কাৰোবাৰ সৈতে এনেকৈ আগুৱাই যোৱাটো ইটছ নট কাৰেক্ট কাৰণ ৰিমিৰ বয়ফ্ৰেণ্ডে হয়তো ৰিমিৰ লগত একেবাৰে ট্ৰু হৈ আছে অনেষ্ট হৈ আছে মে বি চামথিং ইজ মিছিং সব মানুহ তেনেকুৱা নহয় আমি যি এক্সপেক্ট কৰোঁ সেইটো নাপাবও পাৰোঁ গতিকে আমি ক'ব লাগিব এক্সপ্ৰেছ কৰিব লাগিব যে মই এই কথাটো তোমাৰ বেয়া পাইছোঁ মোক এই কথাটো তুমি বাধা নিদিবা তেতিয়া ক্লিয়াৰিটি আহিব বাট নিজৰ মনত কথাষাৰ ৰাখি নিজেই দুখ পাই থাকি যেতিয়া আন এজন ব্যক্তিৰ লগত শ্বেয়াৰ কৰা ষ্টাৰ্ট হোৱা যায় তেতিয়া সেই মানুহজনলৈ বা ব্যক্তিজনলৈ অট'মেটিকেলি ঢাল খোৱা যায় বাট ইট ইজ নট কাৰেক্ট কাৰণ আপোনাৰ পাৰ্টনাৰ যেনেকুৱাই নহওক আপোনাকতো ভাল পাই পেলাইছে আপোনাৰ সৈতে অনেষ্ট হৈ আছে ট্ৰুথফুল হৈ আছে ৰাইট চ' সেইকাৰণে যেতিয়া আপুনি ভাবে যে এটা ৰিলেশ্যনশ্বিপ ৱৰ্কআউট হোৱা নাই আপোনাৰ আৰু ভাল লগা নাই চামথিং ইজ নট ৱৰ্কিং আউট তেতিয়াহ'লে ক্লিয়াৰ কৰাটো উচিত কাৰোবাক আন্ধাৰত ৰাখি বেয়া কামটো কৰিব নালাগে চ' আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহক